নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে যে 2026 চনৰ হোলী আমাৰ জীৱনলৈ কেনেকুৱা পৰিৱৰ্তন আনিব খুজিছে। এবাৰ কেৱল আবিৰৰ ৰঙেই নহয়, আকাশত দেখা যাব এক বিৰল আৰু ভয়ংকৰ চন্দ্ৰগ্ৰহণ। প্ৰায় বহু বছৰ মূৰত হোলীৰ পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেটা দিনতে পৰিছে। ই এক সাধাৰণ সংযোগ নহয়। জ্যোতিষ শাস্ত্ৰৰ মতে যেতিয়া ৰঙৰ উৎসৱত গ্ৰহণৰ ছাঁ পৰে, তেতিয়া ব্ৰহ্মাণ্ডত 10টা এনেকুৱা চমৎকাৰ ঘটে যিয়ে আপোনাৰ জীৱনৰ গতি সলাই দিব পাৰে। কি এই 10টা চমৎকাৰ, কাৰ বাবে ই শুভ আৰু কাৰ বাবে থাকিব সাৱধান বাণী। আজিৰ এই বিশেষ ভিডিঅ'টোত আপোনালোকে গ্ৰহণৰ সেই ৰহস্যময় দিশবোৰ উন্মোচন কৰিম যিবোৰ আপুনি আগতে কেতিয়াও শুনা নাই। সাধাৰণতে আমি হোলীৰ আনন্দ কৰোঁ, কিন্তু 2026 চনৰ 3 মাৰ্চৰ এই দিনটো কিয় পৃথক? কাৰণ এইটো এটা উপছায়া চন্দ্ৰগ্ৰহণ হ'লেও ইয়াৰ প্ৰভাৱ হ'ব সুদূৰ প্ৰসাৰী। চন্দ্ৰ হ'ল আমাৰ মনৰ কাৰক আৰু হোলী হ'ল আমাৰ আনন্দৰ উৎসৱ। যেতিয়া মনৰ ওপৰত গ্ৰহণ লাগে, তেতিয়া আমাৰ আৱেগ, ভাগ্য আৰু কৰ্মত এক বিশেষ শক্তিৰ সঞ্চাৰ হয়। বিজ্ঞান আৰু আধ্যাত্মিকতাৰ এই মিলনৰ ফলত সৃষ্টি হ'বলগীয়া 10টা পৰিৱৰ্তনৰ বিষয়ে এতিয়া জানি লওঁ আহক। প্ৰথমটো হ'ল আৱেগিক শুদ্ধি। গ্ৰহণৰ ফলত পুৰণি দুখ কষ্ট আঁতৰি মনটো নতুন চিন্তাৰে ভৰি পৰে। বিশেষ 3টা ৰাশিৰ বাবে এই গ্ৰহণে বন্ধ হৈ থকা ধনৰ বাট মুকলি কৰিব। যিসকলৰ বিয়াৰ বাধা আছিল, এই গ্ৰহণৰ পাছত সেই বাধা আঁতৰৰ যোগ দেখা গৈছে। এই সময়ত কৰা মন্ত্ৰ জপৰ ফলত 10 গুণ বেছি গুণ পোৱা যায়। গ্ৰহণৰ প্ৰভাৱত আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা লোকসকল নিজেই দুৰ্বল হৈ পৰে। নতুন চাকৰি বা ব্যৱসায়ত ডাঙৰ বিনিয়োগৰ বাবে এই সময়ছোৱা চমৎকাৰী বুলিও প্ৰমাণিত হয়। দীৰ্ঘদিনীয়া ৰোগৰ পৰা মুক্তি পোৱাৰ এক বিশেষ শক্তি এই গ্ৰহণৰ পাছত পৰিলক্ষিত হ'ব। শিল্পী আৰু সাহিত্যসকলৰ বাবে এই সময়ছোৱা হ'ব এক সোণালী সুযোগৰ সময়। যদি আপুনি ধাৰত পোত খাই আছে, তেনেহ'লে হঠাৎ কোনো উপায়েৰে ঋণ পৰিশোধৰ পথ মুকলি হোৱাও পৰিলক্ষিত হ'ব। আৰু অন্তিমটো গুণ হ'ব হোলীৰ ধূপ ধূনা আৰু গ্ৰহণৰ অন্তৰালৰ শক্তিৰ বলত আপোনাৰ এটা বিশেষ ইচ্ছাও পূৰণ হ'ব। চমৎকাৰবোৰ শুনিবলৈ ভাল লাগিলেও গ্ৰহণৰ সময়ত কিছু সাৱধানতা জৰুৰী হ'ব লোৱাটো। গ্ৰহণৰ সূতক কালত কি কৰিব লাগে আৰু কি কৰিব নালাগে। গ্ৰহণৰ সময়ত কোনো শুভ কাম আৰম্ভ নকৰিব। খাদ্যবস্তুৰ ওপৰত তুলসী পাত দি ৰাখিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, হোলীৰ ৰং খেলোঁতে ৰাসায়নিক দ্ৰব্যৰ পৰা আঁতৰি থাকিব, কাৰণ গ্ৰহণৰ সময়ত ছালৰ সংবেদনশীলতা বৃদ্ধি পায়। 2026 চনৰ এই হোলী কেৱল ৰঙৰ খেলাই দিন নহয়, ই আপোনাৰ ভাগ্য সলনি কৰা এক মহাজাগতিক মুহূৰ্ত হ'ব। এই 10টা চমৎকাৰৰ কোনটো আপোনাৰ জীৱনত ঘটিব বুলি আপুনি আশা কৰিছে, কমেণ্ট কৰি নিশ্চয়কৈ জনাব। যদি আপুনি আপোনাৰ ৰাশি অনুসৰি বিশেষ প্ৰতিকাৰ জানিব বিচাৰে, তেনেহ'লে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু সকলোকে আগতীয়াকৈ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।